সকলোলৈ বিহুৰ শুভেচ্ছা দিলোঁ। বহুত ভাল লাগিল ইহঁত অহাৰ কাৰণে। হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল পিটু ব্লগছ। আৰু আজি গৈছোঁ মঙলদৈ জিতুলৰ ঘৰত, মানে খাইছোঁ অলপ অলপ। এতিয়া ফাইনেলি নাৰিকলী মন্দিৰ আহি গ'লোঁ। নাৰিকলী মন্দিৰ এবাৰ সোমাই যাওঁ আৰু এইটো নাৰিকলী মন্দিৰ পালোঁ আৰু এইটোৱে নাৰিকলী মন্দিৰ হয়। বাকী অলপ ভিতৰত সোমাই চাওঁ নেকি দিগন্ত, অলপমান এনে। এতিয়া এটা সেৱা লওঁ আৰু সেৱা লৈ কিনে আমি যাম কৰি কৰি। আৰু এতিয়া নাৰিকলী মন্দিৰৰ পৰা ওলালোঁ আৰু আমি এতিয়া গৈছোঁ জিতুলৰ ঘৰত। আৰু জিতুলে ৰৈ আছে আমাৰ কাৰণে। এতিয়া দিগন্ত বাইক চলাবি নেকি? মই চলাম নেকি? মই চলাম আৰু। বাকী এতিয়া চাহ বাগান আহি গ'লোঁ আৰু চাহ বাগান ৰখিছোঁ আমি। আৰু চাহ বাগান আছে আৰু মঙলদৈ বেছি কিলোমিটাৰ নাই, তাত 8 কিলোমিটাৰ আছে। 8 কিলোমিটাৰৰ পিছত আমি পাম। আৰু এতিয়া এই মঙলদৈ চক পালোঁ আৰু দিগনে মিঠাই নিব গৈছে আগৰ পিনে, মানে জিতুলৰ ঘৰত যাই আছোঁতো সেইটো কাৰণে। বাকী এইটোৱে মঙলদৈ চক হয়। বাকী জাষ্ট 5 মিনিটৰ ৰাস্তা আৰু তই ঘৰত লগ পাইছোঁ, জিতুলৰ ঘৰত লগ পাওঁ আপোনালোকক। আৰু বাকী এতিয়া জিতুলৰ ঘৰ আহি পালোঁ আৰু ঘৰৰ পৰা আমি মানে আগত অলপ ফটোশ্বুট কৰিব যাম আৰু যিহেতু কেমেৰা আনিছোঁ আৰু ফটোশ্বুট কৰি কিনে আপোনালোকক দেখাই আছোঁ বলক। এতিয়া চাহ খোৱালো হৈ গ'ল আমাৰ। দিগন্ত ফটোশ্বুট কৰিব, ফটো এইফালে জিতুৰ বাকো হৈ গ'ল। আৰু বাকী এতিয়া আমি ফটোশ্বুট কৰিব গৈছোঁ আগত, আৰু আগত ফটোশ্বুট কৰিম আমি। ফটোশ্বুট কৰি কিনে ডাইৰেক্ট ঘৰত যাম। জাষ্ট দেখাইছোঁ বলক ফটোশ্বুট। আৰু বাকী ৰিজৰ্টখনতে আমি ফটোশ্বুট কৰিলোঁ আৰু ফটোশ্বুট কৰি কিনে বাকী আৰু অলপমান আগত যাম। আগত যাই কিনে ফটোশ্বুট কৰিম আৰু দিগন্ত ফটোশ্বুট কৰিয়ে আছে। আৰু এটা লোকেশ্যনৰ মানে আমি ফটোশ্বুট কৰিব আহিলোঁ আৰু বাকী আগৰ পিনে লগ পাইছোঁ বলক। আৰু এতিয়া ইয়াত ফটোশ্বুট কৰিলোঁ আৰু বাকী এতিয়া দেৰি হ'ল। জিতুল আছে, জিতুল কিবা কৈ দিয়া, অলপ বিহুৰ শুভেচ্ছা দিয়া। সকলোলৈ বিহুৰ শুভেচ্ছা দিলোঁ। বহুত ভাল লাগিল ইহঁত অহাৰ কাৰণে। আৰু আমি জিতুলৰ ঘৰতে আহিছিলোঁ আজি আৰু বাকীটো মন্দিৰ দেখিলোঁৱে আমি। তাকে আৰু ভাল লাগিল লগ পাই। নেক্সট টাইম আৰু আহিব লাগিব, ভালকৈ চাব লাগিব। সেই আৰু জিতুলক বাই বাই দিলোঁ আমি। এতিয়া জিতুল বাই বাই, লগ পাম আৰু পিছত নেক্সট টাইম লগ পাম আৰু। আজি বহুত দেৰি হৈ গ'ল না আমাৰ হাত, সেইটো কাৰণে আৰু ডিজেৰ ডিজে কাৰণে চব ডিজে কৰিছে আমাৰ। ডিজে এতিয়া আমি ঘৰত যাওঁ আৰু ডাইৰেক্ট জিতুল বাই বাই। বাকী এতিয়া ডাইৰেক্ট ঘৰত যাওঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগত চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে আজিলৈ ইমানেই।